Finally, পাই গলো আমি ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ ৰোড কেৰেলা ভাইবছ আহি গৈছো এইটো বাৰ্মিজ পইচা আৰু এইটো পইচাই বোলে বৰ্মাত চিব্ৰেক চাই মিলেগা না ইছপে এইটো ম্যানমাৰৰ গুড মৰ্নিং ফ্ৰম মৰে আৰু নাও আমি ওলাই যাওঁ অলপমান এক্সপ্ল'ৰ কৰিবলৈ মৰে তো বিশেষ একো নাই মৰেত মানে যদি আমি ম্যানমাৰ সোমাব পাৰিলোহেঁতেন তেতিয়া মজা আছিলে কিন্তু বন্ধ কৰি থৈছে জানুৱাৰীত খুলিব বুলি কালি কৈছে যোনজন হোটেল অ'নাৰ চ' জানুৱাৰীত আহিলে চাব পাৰিব বৰ্ডাৰ আৰু নাও আছোঁ হোটেল ৰুমৰ পৰা ওলাই তো ফাৰ্ষ্ট টাইম অইল ফিল আপ কৰিব লাগিব একদম তেল নাই ফুল টেংকি কৰি আনিছিলোঁ আহি পাই গ'লোহি আৰু ফাৰ্ষ্ট টাইম তেল ভৰাই ল'ব লাগিব চ' এয়া হৈ গ'ল মৰে টাউন আৰু ইয়াত মানে আমাৰ অসমতকৈ বেছি গৰম পূৰা ঘামি গৈছোঁ ৰাইডিং গিয়াৰ্ছ পিন্ধি আৰু এইখন হ'ল বাৰ্মিজ স্কুটাৰ চ' এইখন মানে ভিডিঅ'ত কোৱা শুনো বাৰ্মাৰ পৰা ডাইৰেক্ট আনে বুলি চৰি চুপকে আৰু নাম্বাৰ প্লেট মানে নহয় ইয়াতে ষ্টেচন চ' বাৰ্মিজ স্কুটাৰ চ' ফাৰ্ষ্ট টাইম এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত বাইকত তেল ভৰাওঁ তো ফাৰ্ষ্ট টাইম তেল খোজা অভিযান কাৰণ তেল একদম নাই জেৰিকনত আছে বাৰু তথাপিতো ভৰাই লওঁ প্ৰথম চ' এয়াই হ'ল মৰে মাৰ্কেট पेट्रोल कहाँ मिलेगा पेट्रोल no पेट्रोल को पाम पेट्रोल कहाँ मिलेगा पेट्रोल 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 आगे में हो उधर में ना सो फार्स्ट पेट्रोल भराई लওঁ তাৰপিছত ফুৰিম বৰ্ডাৰ ফালে যাম সো এই পেট্ৰল ইয়াত আছে সব ব্লেকতে ভৰাব লাগিব ইয়াত নামা भैया 210 पेट्रोल प्राइस हाँ टूर नालागे हो जा पाई जाबी जगह ये धर दिया बोल तो भाई स्कूटी म्यांमार का है ना केनबो सो एखने हल म्यांमार स्कूटी केनबो और नंबर प्लेट याद न लगे यहाँ पर रजिस्ट्रेशन नहीं होता है ना ये हाँ इसका प्राइस कितना है म्यांमार में 60,000 है तो ये प्राइस हो 60,000 कैन बो एकदम सा है म्यांमार स्कूटी
yeah, I'm about to fade away. Cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. Finally পাই গ'লো আমি As you fade away. ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ ৰোড আৰু ইয়াতকৈ আগত যাব নিদিয়ে সিফালে ম্যানমাৰ চ' ইয়াত পুৰা গৰম হয় ইয়াত ঘামি গৈছোঁ না অসমতকৈ বেছি গৰম ইয়াত চ' ইয়াতে ফটো চটো ক্লিক কৰোঁ আৰু তাৰপিছত অকণমান এক্সপ্ল'ৰ কৰি মেলি যাম আৰু মন্দিৰ দুটামান আছে বুলি কৈছে চাউথ ইণ্ডিয়ান তো চাওঁ তাৰপৰা ব্ৰেকফাষ্ট কৰি আৰু ইয়াৰ পৰা চুৰ ইম্ফললৈকে চ' পুৰা গৰম ইয়াত তিতি গ'লোঁ ঘামি মই কিন্তু ঠাণ্ডা হ'ব বুলি ভাবিছিলোঁ কিন্তু অসমতকৈ গৰমহে আৰু এইখন যোন ফেঞ্চিং যোনখন তো ইফালে ম্যানমাৰ এই ফেঞ্চিঙে বৰ্ডাৰ তো মানে বৰ্ডাৰ বন্ধ হৈ থকাৰ কাৰণে মানে ইয়াত বহুত দিগদাৰ হৈ আছে বস্তু বাহনি যোনবিলাক মানে প্ৰায় ম্যানমাৰৰ পৰা আহে আৰু পেট্ৰল প্ৰাইজো 50-60 বুলি কৈছে ম্যানমাৰৰ তো এতিয়া 110 টকাকৈ কিনি পাবলগীয়া হৈছে নহ'লে বোলে সস্তাতে হৈ যায় চ' জানুৱাৰীৰ পৰা বৰ্ডাৰ খুলিব চবৰে ভাল হ'ব হোটেল পাতিও বোলে বিক্ৰী বাটাৰ নাই চ' টুৰিষ্ট অহা নাই কাৰণ যেতিয়া ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো খোলা থাকে তেতিয়া বহুত টুৰিষ্ট ইয়ালৈ আহে মই ভিডিঅ' দেখিছোঁ কাৰোবাৰ চেনেলত এতিয়া মই আহি চাৰ্চ কৰোঁতে চ' সেইটোৱে খুলিলে চবৰে ভাল চ' আমাৰ বেড লাক মই 2 বছৰৰ পৰা চাৰ্চ কৰি আছিলোঁ ইয়ালৈ আহিম বুলি বৰ্ডাৰ সোমাম কিন্তু নোখোলা দেখি মই ভাবিলোঁ নাই এইবাৰ ৰাইডটো ইয়ালৈকে কৰোঁ কিন্তু জানুৱাৰীত বৰ্ডাৰ খুলিব চ' কেতিয়াবা টাইম পালে আহিম আকৌ কি আছে লাইফত চ' নাও ব্ৰেকফাষ্ট কৰোঁগৈ আৰু মানে মই যে কৈছিলোঁ পুৰা কম্বোডিয়া বা এনেকুৱা থাইলেণ্ড টাইপৰ এনেকুৱা ফিল এটা আহি আছে বুলি মানে কেম্পৰ স্কুটাৰ এখন দেখিবলৈ আহি আছে বিশেষকৈ বেছিকৈ হা চ' এয়া হ'ল গোটেই শুকান মাছ মৰে মাৰ্কেট চাই যাবা দেই ৰেষ্টুৰেণ্ট
ইমা হোটেল সো এইখনে হ'ল ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ গেট আৰু তাতকৈ আগতো যাব নিদিয়ে সো টেম্পলটো এইফালে আছে বুলি কৈছে একদম বৰ্ডাৰৰ লগতে আছো আমি দুটা ৰাস্তা আছে দেখোন এইখন এইখন সো ৰেষ্টুৰেণ্টখন বিচাৰি পাই গ'লোঁ সো এইখনে হৈ গ'ল মোৰে সাউথ ইন্ডিয়ান রেস্টুরেন্ট ব্রেকফাস্ট আহি গ'ল ধোসা ইমান ডাঙৰ ধোসা মই দেখা নাই লাইফত ইমান ডাঙৰ ধোসা মই দেখা নাই দেখিছ কেন্দ্ৰ চব পুৰা ইডলি ইডলি তই ইমান ডাঙৰ খাবিনে এই পাতলা হয় আন্না 24 ঘণ্টা চকন্না কৈ দে এইটো ম্যানমাৰৰ ৰেড বুল পুৰা মানে হায়দৰাবাদৰ ফিল্ডটো আহি গৈছে একদম মজা ৰেড বুল এইটো ৰেড বুল নহয় চাৰ্ক হয় Sir. Itu brand is that. So now আমি বার্মিজ কারেন্সি লব আহিছো किमान দিব লাগিব এটো और कितना देना पड़ेगा 50 में 500 तो आपको लगेगा 3500 के हिसाब में लगेगा इंडियन रुपीस है ना ये बर्मीज रुपीस 3500 में इंडियन रुपीस 100 इंडियन रुपीस 100 ना ये बर्मीज रुपीस है ना 3000 में 100 लगेगा 50 रुपीस ना इंडियन रुपीस में कितना होगा 50 रुपीस में तो ज़्यादा नहीं है तो बार्मिज पैसा लोइसन ना आपका घर मतलब यहीं पर है क्या बोल ये तो बार्मिज पैसा और ये तो पैसा बोले बर्मात सिर्फ एक चाय मिलेगा ना इसमें सिर्फ चाय मिलेगा ना इसमें 500 में ओके बाय अंकल तो नाउ मंदिर पाई गलहि आमी आही सो এইটো হল মন্দিৰ আৰু মানে মৰে একচুয়ালি মিনি ইন্ডিয়া বুলি কয় ইয়াত সব ট্ৰাইবছৰ মানুহ আছে ইন্ডিয়াৰ বিভিন্ন সাউথ ইন্ডিয়ান মানুহ মই বহুত দেখিছো এতিয়ালৈকে প্ৰায় মানে সাউথ ইন্ডিয়ান মানুহ দেখিছো মানে সো এইটো টেম্পল I know you told your
वाला भाई सही कुछ Tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, 'cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you